আমি ইউপি সিদ্ধান্ত লৈছে যে আমি চৰকাৰ নল'ম দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ আৰু অপশাসন সম্পূৰ্ণৰূপে নাইকিয়া কৰিম আৰু সেইকাৰণে আজি হাজাৰমান মহিলাই প্ৰতিবাদ কৰিবলৈ ধৰ্ণা দিবলৈ সাহস উঠাইছে। আমি নিজে দুৰ্নীতিগ্ৰস্ত অনুভৱ থকা হ'লে আজি সাধাৰণ বিৰুদ্ধে তেনেকুৱা অৱস্থান আৰু তেওঁৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিলে সাহসে নাপাওঁ। আমি যিসকল নেতৃত্বত আছে আমিসকলে এটা সিদ্ধান্ত লৈছে যে আমি দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰি দুৰ্নীতিমুক্ত সমাজ গঠন কৰি ভ্ৰষ্টাচাৰ আমাৰ সমাজৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া কৰি আৰু তাৰ কাৰণে যি লাগে আমি দৈমাৰী ডাঙৰীয়াৰ সম্পৰ্কত যিখিনি ব্যৱস্থা আমি পাইছোঁ তাত সন্তুষ্ট প্ৰকাশ কৰিছোঁ আৰু তেখেতে সঁচা কথাটো উপলব্ধি কৰিছোঁ। তাৰ কাৰণে তেনেদৰে বিদ্যাৰ জৰিয়তে আমি যে পাইছোঁ বহুত অধিকাৰ পাইছোঁ ব্যৱস্থাখিনি পাইছোঁ এই কথাখিনি তেখেতে উপলব্ধি কৰিছে আৰু আমি তেখেতক এই জনাইছোঁ কাৰণ সত্য সদায় সত্য প্ৰকাশিত হ'ব লাগে, ৰাইজে জানিব লাগে, কথাটো প্ৰকাশ কৰিছে। আজি হাগ্ৰামা মহিলাৰ নেতৃত্বত যি BPF তেওঁলোকে সদায় সত্য কথা বাধা দি ৰাখিছে, চেষ্টা মিথ্যাচাৰ কৰিছে দেমাৰী ডাঙৰীয়া। সেইকাৰণে সঁচা কথা জানিবলৈ দিছে আৰু কোম্পানীৰ যি ভ্ৰষ্টাচাৰী আমি তাক আদৰণি জনাইছোঁ। আমি বাছি উলিয়াব লাগিব আৰু তেওঁবিলাকক সোনকালে ইয়াত চিপাই তদন্ত কৰি পেলাই আহ্বানক্ৰমে ব্যৱস্থা ল'বৰ কাৰণে আজি এই ধৰ্মঘট অনুষ্ঠানৰ জৰিয়তে আমি ভাৰত চৰকাৰৰ আহ্বান জনাইছোঁ। আৰু আমি যি দেখিলোঁ জব কাৰ্ডৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে যে এজন হিতাধিকাৰী হিচাপে জব কাৰ্ড হোল্ডাৰে বছৰত কমি হ'লেও 100 দিনৰ কাৰণে তেওঁলোকে পইচা পাব লাগে, কিন্তু 100 দিনৰ টকা পইচা তেওঁলোকে পোৱা নাই। অথবা তেওঁবিলাকে এটা হিতাধিকাৰী হিচাপে বা এটা জব কাৰ্ড হোল্ডাৰ হিচাপে তেওঁলোকে হয় এটা মডেল BTC গঠন কৰিব, মডেলটো হ'ল দুৰ্নীতিৰ মডেল আৰু এদিনত যিহেতু মকৰৰ হিচাপে কাৰণে তেওঁবিলাকে জনসাধাৰণে চৰকাৰৰ পৰা সুবিধা পাব লাগিছিল, গাঁও অঞ্চলত সমাজ ব্যৱস্থা যেনেকুৱা তাৰ কিঞ্চিত আনকি BTC সৃষ্টি হোৱাৰ আগতে আমাৰ গাঁওসমূহ যেনেকুৱা আছিল তাতকৈ অধিক বেয়া আৰু ইয়াৰ একমাত্ৰ কাৰণ হ'ল কৰ্মী BPFৰ গোটেইখিনিয়ে দুখীয়াসকলৰ কাৰণে কেন্দ্ৰ চৰকাৰে দিয়া আঁচনিবোৰ সম্পূৰ্ণৰূপে আত্মসাৎ কৰিছে, জনসাধাৰণক কোনো সুবিধা দিয়া নাই। সকলো বিষয়তে আজি এনৰেগা আঁচনিৰ যি দুৰ্নীতি হৈছে, আয়োগৰ দিয়াৰ ক্ষেত্ৰত দুৰ্নীতি হৈছে, ICDSত দুৰ্নীতি হৈছে, শিক্ষা বিভাগত দুৰ্নীতি হৈছে, PWD ডিপাৰ্টমেণ্টত দুৰ্নীতি হৈছে, কাৰণ PWD ডিপাৰ্টমেণ্টৰ জৰিয়তে আমাৰ BTC ৰাষ্ট্ৰপতিয়ে চেংচন কৰিছিলে, একেটা ৰাষ্ট্ৰপতি 3-4 এতিয়া চেংচন কৰি আনে কিন্তু কাম নকৰাকৈ পইচা খায়। এনেকুৱা দুৰ্নীতি এনেকুৱা দকে শিপাই গৈছে, সমাজখনকে কোঙা কৰি পেলাইছে। অৱস্থা আমি নিবিচাৰোঁ। সেইকাৰণে আজি এই দুৰ্নীতিকাৰীসকলক দুৰ্নীতিত অকল BPFৰ কৰ্মী নহয়, ইয়াত বেংক কৰ্মী জড়িত আছে, BDO অফিচৰ গোটেই কৰ্মচাৰী জড়িত আছে আৰু গোটেই যিবিলাকৰ হ'ব লাগে। তদন্তৰ পিছত যিসকল দুৰ্নীতিত জড়িত
জড়িত হোৱা বুলি প্ৰমাণিত হয় তেওঁলোকক আইনী ব্যৱস্থা কৰিব লাগে আমি সেইকাৰণে ভাৰত চৰকাৰৰ ওচৰত এই দাবী উত্থাপন কৰিছোঁ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ যে এই অঞ্চলে যিটো দুৰ্নীতি চলিছে অবাধে তাৰে এটা তদন্ত হ'ব লাগে ব্যক্তি আৰু যিসকল বিষয়া জড়িত আইনী ব্যৱস্থা কৰিব লাগে আৰু যাতে আমাৰ সমাজৰ যি কেঞ্চাৰ কিবা দুৰ্নীতি আমি নাইকিয়া আমি UPPL বিচাৰোঁ আমাৰ চৰকাৰে দুখীয়াসকলৰ কাৰণে যিখিনি আঁচনি দিছে সেই আঁচনিসমূহ আমাৰ দুখীয়াসকলে উপভোগ কৰিবলৈ সুবিধা পাওক সেইটো আমি বিচাৰোঁ আৰু আমাৰ সমাজ ব্যৱস্থা উন্নত হওক সেইটো আমি বিচাৰোঁ যদি চৰকাৰী আঁচনিবিলাক আমাৰ গাঁও অঞ্চলত দুখীয়াসকলে উপভোগ কৰিব নাপায় তেতিয়াহ'লে কেতিয়াও উন্নতি নহ'ব সেইকাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে চৰকাৰে ইয়াৰ উচিত তদন্ত কৰিব লাগে ব্যৱস্থা ল'ব লাগে যাতে দুৰ্নীতি পুনৰবাৰ নহয় বিশেষকৈ মহাত্মা গান্ধীৰ যি পবিত্ৰ এই দিনটোতে আমি এই আঁচনি লোৱাৰ এই কাৰ্যসূচী লোৱাৰ কাৰণটো হ'ল যে মহাত্মা গান্ধীয়ে ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰতবৰ্ষখন ধৰ্ম ৰাজ্য হিচাপে গঢ়ি তোলাৰ এটা সপোন দেখিছিল কিন্তু তেখেত নিজে এখন ব্যৱসায়িক নাথাকিল কাৰণে তেখেতৰ যি সপোন সেই বাস্তৱত ৰূপায়িত নহ'ল আমি কিন্তু বিচাৰোঁ যে মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষৰ যি সপোন ৰামৰাজ্যৰ সপোন দেখিছিল সেই ৰামৰাজ্যৰ সপোন যাতে বিটিআৰ অঞ্চলত বাস্তৱায়িত হয় সেইকাৰণে আমি UPPL হিচাপে আজি অৱস্থান ধৰ্মঘট কৰি ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে আমাৰ বিটিআৰ অঞ্চলত চলি থকা যি দুৰ্নীতি নাইকিয়া কৰক আৰু এই নাইকিয়া কৰাৰ ক্ষেত্ৰত আমি UPPL যথেষ্ট ভূমিকা লওঁ আৰু চৰকাৰক সহায় কৰোঁ আজি এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে অসম চৰকাৰ মুখ্যমন্ত্ৰী ৰাজ্যপাল আৰু ভাৰত চৰকাৰ তেখেতৰ ওচৰত এটা স্মাৰকপত্ৰ যি স্মাৰকপত্ৰৰ জৰিয়তে অবাধে চলি থকা যি দুৰ্নীতি যি ভ্ৰষ্টাচাৰ যি গোটেইখিনি তদন্ত CBIৰ দ্বাৰা হওক আৰু বিষয়াসকলক তদন্তৰ প্ৰমাণিত হ'লে আইনী ব্যৱস্থা লওক তেওঁলোকে শাস্তি দাবী উত্থাপন কৰে আজি ধৰ্মঘটৰ জৰিয়তে চৰকাৰৰ দাবী জনাওঁতে আমি স্মাৰকপত্ৰ গাঁও অঞ্চলত যেনেকৈ চুৰ আহে ৰাইজে সকলোৱে একত্ৰিত হৈ ঠিক তেনেকৈ বড়োলেণ্ডৰ আজি হাগ্ৰামা মহিলাৰী বৰ্তমান ৰাজত্ব চুৰ আৰু ডকাইতৰ বাদে একো কাম হোৱা নাই গতিকে ইয়াক খেদাই দিবলৈ কাৰণে কাৰণ তেওঁলোকে দেখিছে যে এইবাৰ নিৰ্বাচনত সিজিব আমি ইয়াকে অনুৰোধ কৰিছোঁ ৰাইজক কাৰণে তেওঁলোকে কেনেকৈ ৰাইজক এনেকুৱা এটা দুৰ্নীতিগ্ৰস্ত চৰকাৰক আমাৰ এই অঞ্চলৰ ৰক্ষাৰ কোনো প্ৰয়োজন নাই এটা নতুন চৰকাৰ আনি পেলাই আমি গোটেই বিভিন্ন জাতি জনগোষ্ঠীসকলক এটা সুবিচাৰ দিব লাগিব আৰু যাতে সকলো জাতি জনগোষ্ঠী গোটেই অঞ্চলৰ ৰাইজে নিজৰ অধিকাৰৰ কাৰণে আন্দোলন কৰিছে আগবাঢ়ি যাব পাৰে সেই আন্দোলনত তেওঁলোকে মদে মাংসে খাই ফূৰ্তি তামচা কৰি আছে আজি নিজৰ জাতি ৰক্ষা কৰিবৰ কাৰণে সামান্য নিৰ্বাচন বিচাৰি আন্দোলন কৰিছে এইটো হাস্যকৰ হাগ্ৰামা মহিলাই আমি এই কিবা অভিহিত কৰিছোঁ তেওঁলোকে গাদী ৰক্ষা দাবী কৰা নকৰাৰ দাবী কৰিলে ইলেকশ্যন পাতিব ইলেকশ্যন নিজৰ সময়মতে হ'ব অনুষ্ঠিত হ'ব তেওঁলোকৰ সেইকাৰণে আমি তেওঁলোকৰ এই আন্দোলনত এটা নাটক বুলি অভিহিত কৰিছোঁ আৰু নাটকে তেওঁলোকৰ এই আন্দোলনৰ কোনো মূল্য